অঁ অসীমদা কোনে ময়ে মই কোন মই অ' বিকাশ বাকচ বিকাশ কি লাগে তোক এইখিনি সময়ত এই আজি পৰীক্ষা লোৱা কথা নাছিল পৰীক্ষা বৰষুণৰ বতৰ ঘৰত ধুনীয়াকৈ ঘুমিয়ে থাকিব লাগে হা এইখিনি সময়ত পৰীক্ষা দিব আহিছা হা এই মাহঁতেও জোৰ কৰিলে আহিলোঁ আৰু আজি যিহেতু পৰীক্ষা আছে মই শান্তি নেদে এই চলি পঢ়া বাদে দিব লাগিব এনেকুৱা জ্বালা এই সোপা আইছা এটা কাম এটা কৰ এই টেবুলখনে মূৰাটো লৈ ইয়াত হা বহ মই পটকে ব্ৰাছ কৰি আহি আছোঁ যা আচ্ছা বিকাশ তেতিয়াহ'লে তই ভালকৈ পঢ়ি আহিছে নে নাই একদম পূৰা পঢ়িছোঁ মই পূৰা ভালকৈ পঢ়িছা পূৰা পঢ়িছোঁ ঠিক আছে বাৰু আজি অলপ কিবা সাধাৰণ জ্ঞানৰ বিষয়ে সুধিব লগা কথা আছিল নে সাধাৰণ জ্ঞানৰ বিষয়ে সুধিব আছিল ঠিক আছে এই কচোন এবিধ মিঠা ফলৰ নাম এইটো কিবা সুধিব লগা প্ৰশ্ন নেকি এবিধ মিঠা ফলৰ নাম ৰসগোল্লা এবিধ মিঠা ফলৰ নাম ৰসগোল্লা হে আচ্ছা এইসোপা পঢ়িছা হা হাতখন নুমো হাত নুমো আচ্ছা এইবাৰ কবি কিন্তু ভালকৈ গম পাইছে নে নাই এইবাৰ নললি কিন্তু চাবি পিঠি চামৰা ছিঙিম তোৰ মই হেৰি কচোন তই অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি ক মামা আচ্ছা মামা মামা বুলি ফালেতো আমি চবে কওঁৱে এতিয়া সেই মামাৰ নামটো কি সেইটো লাগে মামাৰ নাম টংকেশ্বৰ কলিতা আচ্ছা অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি বাবা টংকেশ্বৰ কলিতা নে এই সোপা কোনে শিকাইছে তই কচোন বাৰু মইতো তোক এইগিলাকতো শিকোৱা নাছিলোঁ সুমিতিও মাৰিব নিদিলি আৰু ইয়াত আহি পেলাই মোৰ এই মাথাটো বেয়া কৰিব আহিছা তই হা অসীমদা কিন্তু মই এবাৰ এনে মাৰছা মই ভালকৈ জানো মোৰ মামাৰ নাম টংকেশ্বৰ কলিতাই হয় এনে মাৰি থকা গোটাই মোক সেইকাৰণে ঘৰৰ ওচৰৰ মানুহবিলাকৰ লগত টিউশ্যনে কৰিব নালাগে চালা পালিও মাৰে নলিও মাৰে এনে মাৰে গোটাই কালি পাই চালা টিউশ্যনে নাহোঁচোন কি হৈ হ'ব খান নাহোঁৱে যা কালি পাই টিউশ্যন যি হৈ হ'ব যা কি ভাবি আছা একো নাই একো ভাবা নাই এই পঢ়াত মন দি গম পাইছে নে পঢ়াত মন দি নহ'লে ৰখাত তলে যাবি গম পাইছা আচ্ছা এখন দিছোন দি এইবাৰ কবি হা এটা তাজমহলৰ নাম শুনিছা নে নাই শুনিছা আচ্ছা তেতিয়াহ'লে এই তাজমহলটো ক'ত আছে তই মোক কচোন আছে ক'বা আমাৰ ওচৰে পাজৰে আচ্ছা তাজমহল এই ওচৰে পাজৰে আছে হে মইতো ঘূৰি ফুৰি আছোঁ ভাই কিন্তু তাজমহলটো আমাৰ ইয়াত ওচৰে পাজৰতো দেখা নাই ক'ত আছে তেতিয়াহ'লে এতে হেৰি নাই চাইনাত থকাটো খাটাং হয় নেকি আচ্ছা হেৰি তই উঠছোন উঠ বাবা উঠ নাই তই আৰু পঢ়িব নালাগে এই তাত যাচোন তাত যা তাতে যা থিয় হ আঁঠু কাৰ আঁঠু মোৰ আঁঠু কাৰ আঁঠু মোৰ এই আঁঠুকেইটা কাৰ এই আঁঠুকেইটা মোৰ মোৰ